হেল্ল' ফ্ৰেণ্ডছ, কেনে আছে আপোনালোকে? এই আকাশখনৰে যে মহিমা, নৱেম্বৰ মাহতো ইমান চকা ৰূপ দিয়েনে বাৰু? মোৰ নাৰিকলডাল আকৌ 6 বছৰে হ'ল, এতিয়ালৈকে ফল দিব হোৱা নাই। ধাননি পথাৰখন আকৌ চায়ে ভাল লাগে। সেউজীয়া সোণালীৰ প্ৰাকৃতিক সৌন্দৰ্য। এইফালে মই মাক আদা, নহৰু, নাৰিকল আৰু পিঁয়াজ কাটি দিলোঁ। আজিও বোলে নাৰিকল দিয়া বইল ফিছ খাব আৰু লগত আকৌ বগা সৰিয়হ। এতিয়া মায়ে গ্ৰাইণ্ডাৰত পেষ্ট কৰি ল'ব। কাটিলে বগা সৰিয়হ, নাৰিকল, আদা, নহৰু আৰু কেঁচা জলকীয়া। কেঁচা জলকীয়া আকৌ এটাই দিছে। সেইটো আমি বেছি জ্বলা পোৰা নাখাওঁ, বেলেগ খাই থাকিব মন যায় নহয় জানো। হৈ গ'ল আকৌ আমাৰ পেষ্টটো। সেইটো মায়ে যোৱাকালিয়ে মাছ আনি থৈ দিছিলে, মই ফ্ৰিজত ৰাখি থৈ দিছিলোঁ। এতিয়া মায়ে বনাব নাৰিকলেৰে বইল মাছ। মাছ আকৌ আছে ডাঙৰ ডাঙৰ 4 পিচ, আৰু আমি যিহেতু দুজনীয়া মানুহ 2 পিচে হ'ব। এতিয়া মায়ে নাৰিকল আৰু সৰিয়হৰ পেষ্টখিনি মাছত দি দিলে, ভালদৰে মাখি লৈ ল'ব। তাত দিলে সোৱাদ অনুসাৰে নিমখ, হালধি আৰু অকণমান জিৰাৰ গুড়ি। ফ্ৰেণ্ডছ, বনাবতো সকলোৱে জানে নহয় জানো, কিন্তু জুতিটোহে সকলোৰে বেলেগ বেলেগ। সেইকাৰণে সকলোৱে বেলেগ বেলেগ ধৰণে বনাই নহয় জানো। মই কিন্তু বেলেগ বেলেগ ধৰণে জুতি লৈহে ভাল পাওঁ। হৈ গ'ল আমাৰ বইল ফিছ। এতিয়া মই গৈ আছোঁ মামাহঁতৰ ঘৰত। যিহেতু মোৰ মামাৰ ঘৰৰ ওচৰতে কিবা বোলে ভাজি বনাইছে, নিব মাতিছে। কিবা ভাল বস্তু বনালে মামীয়ে মোক দিয়ে আকৌ। এতিয়া কি ভাল বস্তু হয় সেইটোতো মই নাজানো। পাই গ'লোঁ মামাহঁতৰ ঘৰ। গেটখন খোলাৰ লগে লগে আহিল নহয় দৌৰি আমাৰ চেৰু। মোক দেখা পাই তাক দেখি আকৌ ময়ো খেলিব আৰম্ভ দিলোঁ। ইমান মৰম লগা, আৰু এইটোৰ নাম মামাই মৰমতে থৈ দিছে চেৰু। তেনেকৈ ছলমান খানৰ বডিগাৰ্ডৰ নাম চেৰা, ঠিক তেনেকৈ মোৰ মামীৰ বডিগাৰ্ডৰ নাম চেৰু। আহি পালোঁ কিটচেন। চাওকচোন ফ্ৰেণ্ডছ, সেই ভাল বস্তুটো হৈছে কল পচলা ভাজি, আৰু এইজনী হৈছে মোৰ মামী। অৱশ্যে ফ্ৰেণ্ডছ, মাছ মাংসতকৈ এই কল পচলাৰ ভাজিখনত কিবা এটা বিশেষত্ব ঔষধি গুণ আছে নহয় জানো। এতিয়া আহি পালোঁ মোৰ ঘৰ। এইফালে মায়ে আছে মাছ ফ্ৰাই কৰি। হৈ গ'ল মাছ ফ্ৰাই কৰা। আমাৰ যিহেতু অসমীয়া জিভা, আমি এখন দুখন আঞ্জাৰে খাবই নোৱাৰোঁ। ফ্ৰেণ্ডছ, আমাৰ অসমীয়া খাদ্য হ'ল সৰিয়হেদি মাছ, ঔটেঙাৰ জোল, সৰু মাছৰ সৈতে খাৰ, আৰু কোমোৰাৰ সৈতে হাঁহৰ মাংস খাই ভাল লাগে নহয় জানো। আৰু তিতাটো মাজে মাজে থাকেই বাৰু। তাৰ লগত আলু পিটিকা, বেঙেনা পোৰা। এতিয়া কিন্তু মায়ে বেঙেনা পোৰা নাই, ফ্ৰাইহে কৰি আছে। আৰু মোৰ মায়ে বেঙেনা ফ্ৰাই খাই খুব ভাল পায়, সেইকাৰণে আকৌ গেষ্ট্ৰিকো বেছি। যিহেতু আজিকালি সকলো খাদ্যতে ভেজাল, নিজে ৰুই খাব পাৰিলে ভাল, বজাৰৰ পৰা কিনি আনাতকৈ। হৈ গ'ল বেঙেনা ফ্ৰাই। এতিয়া মায়ে মাছৰ পেটোৰে লাই শাক ভাজিব। লাই শাক গাহৰিৰে খাই বৰ ভাল লাগে নহয় জানো। পিছে আমাৰ ঘৰত নচলে নহয় গাহৰি মাংসটো। ফ্ৰেণ্ডছ, মই আগতেও কৈছোঁ, আমি যি খাওঁ বা বনাওঁ তাকে দেখুৱাবলৈ চেষ্টা কৰোঁ, কোনো ইউনিক পদ্ধতিত নহয়। যিহেতু আমি গাঁৱত থাকোঁ, আমি জানো প্ৰাকৃতিক সৌন্দৰ্য, সেউজীয়া সুবাস, পথাৰত ধুনীয়া মলয়া বতাহ। মলয়া বতাহ জাকে দেহা জোৰ পেলাই যায় ঐ। কথাই কথাই আমাৰ লাই শাক ভাজি হৈ গ'ল। এতিয়া বেলি মূৰৰ ওপৰত। ফ্ৰেণ্ডছ, মই একেদিন ভিডিঅ' দিব পৰা নাছিলোঁ। দেৱালীৰ পিছৰ পৰাই মোৰ গাটোও বৰ বেছি ভাল নাছিলে। চাওকচোন ফ্ৰেণ্ডছ, কিমান ধুনীয়া হৈছে দেখিবলৈ। এতিয়া আবেলি পৰত মা আৰু মই ফুৰিবলৈ ওলাইছোঁ, যিহেতু আমি বহুত দিন ফুৰাই নাছিলোঁ। ফ্ৰেণ্ডছ, যদিও নৱেম্বৰ মাহ পৰিছে, ঠাণ্ডা ঠাণ্ডা দেখোন অকণো নালাগে। ভাবাচোন, জুন জুলাই মাহৰ নিচিনা গৰম। আমি সৰুকালত এনেকুৱা দিনত চুৱেটাৰ পিন্ধিছিলোঁ। এতিয়া মই মোৰ ছাগলীজনী বান্ধি এডাল ধূপকাঠি জ্বলাই দিলোঁ। এই ধূপকাঠিডাল হৈছে মহ আঁতৰোৱা ধূপ। আজিলৈ ইমানেই, বাই বাই।